মৰিয়নীত জিএছটি বিভাগৰ অভিযান মৰিয়নীৰ কেইবাটাও ব্যৱসায়ী প্ৰতিষ্ঠানত জিএছটি বিভাগটোৱে চলায় অভিযান মৰিয়নীৰ ৰবি ষ্টিল জৈন হাৰ্ডৱে লখিমী হাৰ্ডৱে আৰু ইটা ষ্টকত অভিযান চলায় দলটোৱে জিএছটি বিভাগৰ 9জনীয়া দলটিয়ে ব্যৱসায়ী প্ৰতিষ্ঠানসমূহৰ নথিপত্ৰ পৰীক্ষা কৰে মৰিয়নীৰ ৰবি ষ্টিলত প্ৰায় 1 ঘণ্টা সময় অভিযান চলাই কেইবাটাও ফাইল জব্দ কৰে আয়কৰৰ দলটোৱে ব্যৱসায়ী জ্ঞান বাহাদুৰ গুৰুঙৰ ইটা ষ্টকত অভিযান চলাই অবৈধভাৱে মজুত কৰি ৰখা প্ৰায় 1,09,000 গাঁৱৰ ইটা জব্দ কৰে আয়কৰ বিভাগৰ দলটোৱে মৰিয়নীৰ পৰা সূৰ্যদাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ হয় আহি পেলাই ইয়াতে আমাৰ ইটাৰ ষ্টকৰ ওপৰত আমাৰ এটা সাৰ্ভে চলি আছে আমি সেই সাৰ্ভেটো কৰিছো আৰু ৰবি ষ্টিলত কি কৰিলে বহুত দেৰি তাত আছিল ৰবি ষ্টিলত তেওঁলোকেতো ইটাৰ কাম নকৰে এইবোৰ অফিচিয়েল কাম আমি কৰি থাকিব লাগে হয় এটো গোটেইখিনি আমি ভেৰিফিকেশনত আছে আজি কিমান ঠাইত সোমাইছে আপোনালোক আজি এইটো সেকেন্ড আপোনালোকে জেইন হাৰ্ডৱেৰো গৈছিল জেইন হাৰ্ডৱেৰত আমি যোৱা নাই আমি তাত এখন গাড়ী চাবলৈহে গৈছিলো কিন্তু গাড়ীখন জেইন হাৰ্ডৱেৰ নাছিলে সেইকাৰণে আমাৰ ষ্টাফখিনি কৰি আহিছে বাস লক্ষ্মী হাৰ্ডৱেৰটো গৈছিল সব সেই গাড়ীৰ হেতুৰ কাৰণে যোৱা হৈছে আপোনালোক ক'ৰ পৰা আহিছে জিএছটি ডিপাৰ্টমেণ্টৰ পৰা জিএছটি ডিপাৰ্টমেণ্ট কোন ডিভিজন মানে যোৰহাট ডিভিজন কিবা পাইছেনে আপোনালোকে পোৱাটো আছে কি পাইছে বাৰু সব কথাখিনিতো এতিয়াই কৈ দিব নোৱাৰি আফটাৰ ভেৰিফিকেশ্যনহে আপোনালোকক ক'ব লাগিব আৰু সকলোকে ডাঙৰ কথা আমাৰ মিডিয়াৰ আগত কোৱা আমাৰ পাৱাৰ নাই তাৰমানে ঠিক আছে গতিকে এইটো যদি কিবা জানিব লগা থাকে আমাৰ হায়াৰ অথৰিটি আছে তেওঁলোকৰ লগত আপোনালোকে কণ্টেক্ট কৰিব মানে ইমানখিনিতো আমি জানিব পাৰোঁ যে জিএছটি ডিপাৰ্টমেণ্টৰ পৰা আহিছে আৰু আপোনালোকে ইয়াত সেইটো আপোনালোকক ক'লোঁ আপোনালোকৰ এই গোটেই ডিপাৰ্টমেণ্টটো কোনে লিড লৈছে মানে আজি যিটো আপোনালোকৰ অভিযান চলিছে আমি আজি ইয়াত 4-5জন ইয়াত এছিষ্টেণ্ট কমিশ্যনাৰ অফ ষ্টেট টেক্স আছোঁ হয় আৰু বাকী ইনস্পেক্টৰ অফ ষ্টেট টেক্সো আছে আমি গোটেইকেইজনে কৰিছোঁ কিমানজন আহিছে আপোনালোক টোটেল 9জন 9জন আহিছে এতিয়ালৈকে তেওঁলোকৰ কাগজ পত্ৰ ভেৰিফিকেশ্যন কৰা নাই নাই আজি কৰা হৈছেহে হয় মানে এতিয়া আপোনালোকে দুখন ইতিমধ্যে ষ্টিল যিটো ৰবি ষ্টিল আৰু ইয়াতে গুৰুঙৰ তাত অহা হৈছে এইটোতো গুৰুঙৰ নহয় গুৰুঙৰে হয় ষ্টক ইটা ষ্টকখিনি গুৰুঙৰ হয় ৰবি ষ্টিলৰ পৰা আপোনাৰ কিবা জব্দ কৰিছে নেকি কিবা আমি ডকুমেণ্টছ জব্দ কৰা হৈছে তাৰ পৰা ইয়াৰ পৰাও জব্দ কৰিছে নেকি ইয়াতে ডকুমেণ্টছ একো পোৱাই নাই সেইকাৰণে আমি ষ্টকটো লৈছোঁ যিহেতু আপোনালোকে ডকুমেণ্টছ একো পোৱা নাই এইটো কিবা চিল কৰা বা কিবা তেনেকুৱা ধৰণৰ কিবা থাকিব গোটেই ষ্টক কৰি পেলাই আমি ডিক্লাৰেশ্যন লৈ এই ইটাখিনি যিখিনি আছে এইখিনি চিজ কৰা হৈছে এতিয়া ইয়াৰ পৰা ইটা মানে ওলোৱা সোমোৱা কৰিব নোৱাৰিব নে এইখিনি যিখিনি আছে এতিয়ালৈকে হয় কিমান আছে ইয়াতে মোটামুটি 80,000 ইটা আছে